নমস্কাৰ আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ সৰিয়হ আৰু বিলাহীৰে ৰন্ধা মাছৰ আঞ্জা। তাৰ কাৰণে মই এয়া বিলাহীখিনি এটা পেষ্ট বনাই লৈছোঁ আৰু সৰিয়হখিনিও পেষ্ট বনাই লৈছোঁ আৰু লৈছোঁ নিমখ, হালধি, পিঁয়াজ। সেই আটাইখিনি বস্তু মই যিখিনি বস্তু লৈছোঁ সেইখিনি বস্তু ধুনীয়াকৈ স্ক্ৰীনত লিখি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। মাছখিনিত মই নিমখ আৰু হালধি সানি জোখমতে তেল গৰম কৰি মাছখিনি ভাজি লৈছোঁ আৰু সেই মাছ ভজা তেলখিনিতে অকণমান পাঁচফোৰণ ফুটাই কাটি লোৱা পিঁয়াজ, নিমখ, হালধি, জলকীয়া, তেজপাত, মছলা যিমানখিনি বস্তু মই গোটাই লৈছিলোঁ প্লেটত, গোটেই বস্তুখিনি তেলতে দি ভালদৰে ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ আৰু বিলাহীৰ যিটো পেষ্ট বনাই লৈছোঁ সেই পেষ্টটো ইয়াতে দি ভালদৰে লৰাই অলপ সময় ঢাকোন দি দিছোঁ। আৰু ঢাকোন উদঙোৱাৰ পিছত মই দেখিছেনে এয়া বিলাহীখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই পিচি লোৱা সৰিয়হখিনি ইয়াতে দি দিছোঁ, দি পেলাই আৰু অলপ সময় ঢাকোন দি সৰিয়হ আৰু বিলাহী ভালদৰে ভাজ খোৱাৰ পিছত এয়া জোখমতে পানী দিছোঁ। এনেদৰে 3 মিনিটমান উতলিবলৈ দিয়াৰ পিছত মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিছোঁ আৰু আকৌ 4 মিনিটমান ভালদৰে উতলিবলৈ দিছোঁ। এয়া তৰকাৰী ধুনীয়াকৈ উতলি গৈছে, ৰংটোৰ লগতে খুব ধুনীয়া গোন্ধ এটা ওলাই আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ।